মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম আগন্তুক হ'বলগীয়া যি DHS ৰ এক্সাম আছে সেইসমূহ এক্সামৰ কিছুমান কুৱেশ্যন চালে আমি দেখা পাওঁ যে আৰ্টিকলৰ ওপৰত বহুতো কুৱেশ্যন অহা দেখা যায় সো আমি আজিৰ এই ভিডিঅ'ত আৰ্টিকলৰ ওপৰত হ'ব পৰা কিছুমান MCQ আলোচনা কৰিম আৰু ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি A N আৰু D ৰ ব্যৱহাৰ শিকিছিলোঁ সেইসমূহ ভিডিঅ'ৰ ওপৰত হ'ব লগা কিছুমান কুৱেশ্যন বা MCQ কেনেকুৱা ধৰণৰ MCQ হ'ব পাৰে সেইসমূহ MCQ আজি কিছু MCQ এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে A N D ৰ ব্যৱহাৰৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহলে আপোনালোকে মোৰ এই ভিডিঅ' ডেসক্ৰিপচন বক্সত গৈ আপোনালোকে সেইসমূহ আগৰ ভিডিঅ' চাব পাৰিব তো আজি এইটো ভিডিঅ' আলোচনা কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ এই চেনেলটি সাবস্ক্রাইব করিব ইয়াৰ প্ৰথমটি কোৱেশ্চন হৈছে ড্যাশ আটলান্টিক ওচিয়ান হ্যাজ টু কারেন্ট ইয়াতে ড্যাশ দিয়া হৈছে আৰু আটলান্টিক ওচিয়ান হ্যাজ টু কারেন্ট ইয়াতে আমি এটা তাতে রুল এটা আলোচনা কৰিছিলো যে সাগৰ মহাসাগৰ দেশ মহাদেশ যিসমূহ আছে সেইসমূহৰ আগত সদায় ডা ব্যৱহাৰ হোৱা দেখা যায় সো সেইসমূহ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ সো আটলান্টিক এখন মহাসাগৰ গতিকে ইয়াতে ডা ব্যৱহাৰ হ'ব ইয়াতে ডা আটলান্টিক ওচিয়ান হ্যাজ টু কারেন্ট ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটি হৈছে she is heiress to her father's property ইয়াতে আৰু এটা ৰুল আমি আলোচনা কৰিছিলোঁ আগৰ যিসমূহ ভিডিঅ' আছে সেইসমূহ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ যেতিয়া কোনো শব্দত h ৰ উচ্চাৰণ সাইলেন্ট হৈ থাকে ইয়াতে h ৰ উচ্চাৰণ কি আছে সাইলেন্ট হৈ আছে যেতিয়া h ৰ উচ্চাৰণ কি হ'ব সাইলেন্ট হৈ থাকিব ইয়াতে h আছে এই h ৰ উচ্চাৰণ কি হৈ আছে সাইলেন্ট হৈ আছে গতিকে সেইসমূহ শব্দৰ আগত যদি আমি আৰ্টিকল বহাব লাগে তেনেহলে আমি n বহাম She is an heiress to her father's property. ইয়াতে H যেটো আছে সেই H টো কি আছে উজ্জ্ব হৈ আছে ইয়াৰ পিছৰ কুৱেশ্যনটি আমি আলোচনা কৰিম চাব I have been living in that house for dash year ইয়াতে এ হ'ব I have been living in that house for a year ago. ইয়াতে এ হ'ব ইয়াৰ পিছৰটি কুৱেশ্যন আমি আলোচনা কৰিম 4 নম্বৰ কুৱেশ্যনটি dash bird in hand is worth to in the bush ইয়াতে হ'ব a bird A bird in hand is worth two in the bush. ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে we saw dash one egg play last year আমি এটা ৰুল আলোচনা কৰিছিলোঁ যে ওৰ উচ্চাৰণ যেতিয়া ওৰ দৰে হ'ব এটো ও আছে আৰু ইয়াৰ উচ্চাৰণ যেতিয়া ওৰ দৰে হ'ব তেতিয়া তাৰ আগত কি বহিব এ বহিব ইয়াতে হ'ব এ we saw a one egg play last year আমি হেতু ভিডিঅ'ত আগতে মই কৈছিলোঁ যে যিমান ওৱান শব্দ আছে তাৰ আগত কি বহিব এ বহিব কাৰণ ওৱান একমাত্ৰ ওৱান শব্দটোৱেই এনেকুৱা শব্দ যিটো শব্দৰ ও টো ওৰ দৰে উচ্চাৰণ হয় ইয়াৰ পিছৰ কুৱেশ্যনটি হৈছে dash English language is spoken in many countries in the world মই কৈছিলোঁ আগৰ ভিডিঅ'ত যে যেতিয়াই কোনো ভাষাৰ আগত আমি ভাষাৰ লগত যেতিয়া ল্যাঙ্গুৱেজ শব্দটি থাকিব তেতিয়া আমি ডি ব্যৱহাৰ কৰিম অকল যদি ইংলিছ থাকিল হয় তেনেহলে আমি ডি ব্যৱহাৰ নকৰিলো হয় ইয়াতে ইংলিছৰ লগত কি আছে ল্যাঙ্গুৱেজ শব্দটি আছে
গতিকে আমি ডি ব্যৱহাৰ কৰিম The English language is spoken in many countries in the world আজিৰ ভিডিঅ'ৰ শেষৰটি কুৱেশ্যন হৈছে call the boy standing outside the gate call dash boy standing outside the gate চাব ইয়াতে কি কোৱা হৈছে এজন ল'ৰাক ইয়াতে নিৰ্দিষ্টকৈ বুজোৱা হৈছে গতিকে ইয়াতে দা ব্যৱহাৰ হ'ব সি call the boy standing outside the gate so ইয়াতে অপচন সি ইয়াৰ শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'টো যদি ভাল পাইছে তেনেহলে এটা লাইক কৰিব